কহৰাত উলহ মালহেৰে পালন আন সংখ্যক কাজিৰ ৰংহাংপি সম্বৰ্ধনা দিৱস আন বছৰৰ দৰে এইবাৰো কাৰ্বি সাহিত্য পৰিষদৰ উদ্যোগত চৰকাৰীভাৱে উদযাপন এই সম্বৰ্ধনা অনুষ্ঠান বড়ো চুক্তি অষ্টম দফা কাৰ্যকৰী হোৱাটো নিবিচাৰে ডিমা হাছাও CM হাফলঙত KSA আৰু DSUৰ যৌথ সংবাদমেল দুই পাৰ্বত্য জিলাবাসীয়ে সংগ্ৰাম কৰি যাব এই দফা কাৰ্যকৰী বিপক্ষে কলে ছাত্ৰ নেতৃত্বই ৰহা সমষ্টিৰ শিঙিমাৰী মাধৱপুৰা জিলা পৰিষদৰ নিৰ্বাচন শান্তিপূৰ্ণ ভোটদান সৰ্বমুঠ 52,384 জন ভোটাৰে নিৰ্ণয় কৰিব জিলা পৰিষদৰ 3 প্ৰাৰ্থীৰ ভাগ্য নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাজি ৰংহাংপিৰ সৈতে অসমৰ গড়ৰ ইতিহাস জড়িত কাৰ্বি সকলৰ কিংবদন্তীৰ দেৱীৰ অতিশয় সুন্দৰী তথা গুণৱতী কাজি ৰংহাংপিৰ বাবে অসমৰ হাবিলৈ গড়ৰ আগমন আৰু এই গড় সুন্দৰী কাজিৰে আনিছিল সৰগৰ পৰা সেই সময়ত মধ্য তথা স্বৰ্গত অবাধ বিচৰণ কৰিবলৈ সক্ষম আছিল কাজিৰ দেৱতাৰ সকলৰ প্ৰিয় আছিল কাজিৰ তেওঁ কাৰ্বি জাতিৰ ৰক্ষাৰ লগতে সমাজ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰা আগভাগ লৈছিল ইমানেই নহয় কিংবদন্তি মতে এই সুন্দৰী তথা গুণৱতী আৰু কাৰ্বি সকলৰ জীয়ৰী কাজি ৰংহাংপিৰ নামেৰে হৈছিল কাজিৰঙা এনে সৰ্বগুণ সম্পন্ন দেৱীক পৃথিৱীবাসীৰ প্ৰতি কৰা ত্যাগ আৰু অৰিহণাৰ বাবে জিলাখনৰ কহৰাত চৰকাৰীভাৱে উদযাপন কৰা হয় দেৱীলৈ সম্বৰ্ধনা অনুষ্ঠান কাৰ্বি সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংহাঙকে ধৰি EMMC শাসকীয় নেতাসকলকে ধৰি বিষয়া আমোলাসকলৰে উবুৰ খাই পৰিছে কহৰাত কাৰণ আজি কাৰ্বি দেৱী কাজি ৰংহাংপিৰ 8 সংখ্যক সম্বৰ্ধনা দিৱস কাৰ্বি পৰিষদ চৰকাৰৰ অধীনত কলা আৰু সাংস্কৃতিক পৰিক্ৰমাৰ উদ্যোগত আন বছৰৰ দৰে এইবাৰ উলহ মালহেৰে উদযাপন কৰিছে সম্বৰ্ধনা অনুষ্ঠান অৱশ্যে উদ্দেশ্য যিয়ে নহওক কিন্তু আগন্তুক লোকসভা নিৰ্বাচনৰ কথা পাহৰি যোৱা নাই শাসকীয় দলটোৱে ৰাইজৰ আগত নিজৰ ভাৱমূৰ্তি আৰু উজ্জ্বল কৰা পূৰ্ণ সুযোগ গ্ৰহণ কৰি দেৱী কাজি ৰংহাংপি সম্বৰ্ধনা অনুষ্ঠানৰ লগতে CM তুলিৰাম ৰংহাঙে ভূমি সংৰক্ষণৰ পৰিদৰ্শন বাংলো কাজি ৰংহাংপি শুৱনি পাৰ্কৰ নৱনিৰ্মিত সীমাবেৰ সহ গেট মুকলি কৰে উল্লেখ্য দেৱী কাজি ৰংহাংপি এই বিশেষ শুৱনি অনুষ্ঠানত সৈতে সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা ৰাখে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাত অঞ্চলটোৰ কেইবাটাও স্কুলৰ ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰি প্ৰতিযোগিতাত অৱতীৰ্ণ হয় আৰু ৰাজহুৱা সভাত প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীসকললৈ বঁটা বিতৰণ কৰে ৰাজহুৱা সভাত CM ৰংহাঙে আগন্তুক সময়ত কাইফলাংছ জলপ্ৰপাত স্থান উন্নয়ন কৰি পৰ্যটন উদ্যোগ গ্ৰহণৰ বাবে ৰাজ্য বিত্ত মন্ত্ৰী বিশেষ পেকেজৰ পৰা নিৰ্মাণ আদি কাৰ্যৰ বাবে আঁচনি গ্ৰহণ কৰিব ডেইথৰ পাঞ্জান মালাচী পথ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰিব কহৰা এলেকাত পৰ্যটনৰ বাবে পঞ্চায়ত আৰু গ্ৰামীণ বিভাগৰ পৰা বিভিন্ন পৰ্যটনস্থলী নিৰ্মাণ কৰা হ'ব এইদৰে দেৱী কাজি ৰংহাংপি শুৱনি অনুষ্ঠান উপলক্ষে অনুষ্ঠিত সভাত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে CM ৰংহাঙে নামত যিটো হৈছে এই নামটো অৰ্থে কাজি ৰংহাংপি নামতে নামাকৰণ কৰা হৈছে কাজি ৰংহাংপি হ'ল স্বৰ্গৰ পৰা পঠোৱা যে আটাইকৈ আমাৰ বিশ্বাস কৰা যিটো আমাৰ কাৰ্বিবিলাক বিশ্বাস কৰা এটা ভগৱান সেই ভগৱানটো সংসাৰিত বুলি কয় সেই ভগৱানটো আমাৰ কাৰ্বিবিলাকৰ আটাইতকৈ ডাঙৰ ভগৱান সেই ভগৱানে যিটো পঠাইছে কাজিৰঙা পঠাইছে বুঢ়া পাহাৰ বুলি সেই বুঢ়া পাহাৰৰ এৰিয়া পঠোৱাৰ সময় তেওঁ চাইছে যে কাজিৰঙাটো লগ পায় কাজিৰঙাটো ইমান ধুনীয়া সেইকাৰণে কাজিৰঙাই প্ৰথমে গড় ইয়াত আনিছে আৰু তেতিয়া গড় ইয়াত দিয়াৰ পিছত এতিয়া খেতি কৰিব লাগে সেই খেতি কৰা কঠীয়াও ধানৰ কঠীয়াটো কাজিৰঙায়ে স্বৰ্গৰ পৰা আনিছে চিকাৰৰ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আমি প্ৰটেকশ্যন যিমানটো দিব লাগে আমি দিছোঁ আৰু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা SP লগত আলোচনা কৰি যে ফৰেষ্ট গাৰ্ডবিলাকো আমি বন্দুক দিয়া হৈছে তেওঁলোকৰ যাতে গড়টো কোনোৱে যাতে হত্যা কৰিব নোৱাৰে তাৰ কাৰণে আমি ফৰেষ্ট গাৰ্ডবিলাকৰ বন্দুক দিয়া ব্যৱস্থা কৰিছোঁ
নতুন প্ৰজেক্ট মানে কাৰ্বি আংলঙৰ যিমানখিনি গড় আহিব সেইটো আমি প্ৰটেকশ্যন দিছোঁ আৰু কাৰ্বি আংলঙৰ বাহিৰে যদি গড় যদি থাকে যদি কোনোবা যদি হত্যা কৰে সেইটো আমিও অসম চৰকাৰৰ আলোচনা কৰি সেইটো আমি ব্যৱস্থা কৰি জীৱ জন্তুবিলাকৰ থকা এৰিয়াবিলাক আমি CC কেমেৰা দিলে আমি গম পাওঁ CC কেমেৰাই যেতিয়া ৱায়াৰলেছ হ'ব তাতে ৱায়াৰ নাথাকিব সেইবিলাক আমি ব্যৱস্থা কৰিবৰ কাৰণে আমি সিদ্ধান্ত দিওঁ অহা বছৰৰ নেক্সট বাজেটৰ পৰা আমি সেইটো দিবৰ কাৰণে আমি চেষ্টা কৰিম হাংপি হ'ল আমাৰ কাৰ্বিসকলৰ আটাইতকৈ ধুনীয়া এজন ছোৱালী আৰু পবিত্ৰ ছোৱালী আমি বিশ্বাস কৰিম কাজিৰঙা হাংপিটো যে ভগৱানৰ জন্ম দিয়া বা ভগৱানে দিয়া ছোৱালী মংগলিংহি ৰিপৰ্ট কাট নিউজ BLT চুক্তিৰ অষ্টম দফা কাৰ্যকৰীৰ বাবে আগন্তুক শীতকালীন অধিৱেশনত গৃহীতৰ বাবে কেন্দ্ৰৰ যি প্ৰস্তাৱ তাত একমত নহয় ডিমা হাছাও জিলা CM দেৱালাল গাৰ্লছা বিজয়বে নেতৃত্বাধীন KSA আৰু হাফলঙৰ ডিমাছা ছাত্ৰ সন্থাৰ CM গাৰ্লছাক সাক্ষাৎ কৰি বিষয়টোৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰোঁতে CM গাৰ্লছাই এইদৰে ছাত্ৰ সন্থাৰ দ্বয় আগত এইদৰে মতামত ব্যক্ত কৰে হাফলঙত দুই ছাত্ৰ সন্থাৰ যৌথ সংবাদ মেলত বড়ো চুক্তি কাৰ্যকৰীৰ বিৰুদ্ধে দুই পাৰ্বত্য জিলাবাসীয়ে মিলি সংগ্ৰাম কৰি যোৱা সংকল্প ব্যক্ত কৰে সংবাদ মেলত দুই পাৰ্বত্য জিলা বিভিন্ন দল সংগঠনৰ বড়ো চুক্তি ৰূপায়ণৰ বিৰোধী সংগ্ৰাম অব্যাহত থকাৰ মাজতে ডিমা হাছাও জিলা CM দেৱালাল গাৰ্লছাই বড়ো চুক্তিৰ অষ্টম দফা কাৰ্যকৰীৰ সন্দৰ্ভত ব্যক্ত কৰিলে নিজৰ মতামত চুক্তিটো কাৰ্যকৰীৰ বাবে কেন্দ্ৰৰ যি প্ৰস্তাৱ তাক নিজাববীয়াকৈ বাধা নিষেধ কৰাৰ পক্ষপাতী কৰিলে দুই ছাত্ৰ সন্থাৰ নেতৃত্বৰ আগত উল্লেখযোগ্য যে বিগত 2003 চনত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তিৰ অষ্টম দফা অনুসৰি কাৰ্বি আংলং জিলা আৰু ডিমা হাছাওৰ দৰে ষষ্ঠ অনুসূচী এলেকাত বসবাস কৰি অহা খিলঞ্জীয়া বড়োসকলকো পাৰ্বত্য জনজাতিকৰণ কৰিব লাগে কিন্তু দুই পাহাৰীয়া জিলাত পূৰ্বৰে পৰা পাৰ্বত্য জনজাতিসকলে এই কথা চুক্তি দি কয় যে বড়োসকল আগৰে পৰা ভয়াম জনজাতি আৰু তেওঁলোক অৰ্থ সামাজিক সাংস্কৃতিক শৈক্ষিক আদি সকলো দিশৰে পৰা ভাৰত তথা ৰাজ্যৰ আন উন্নত জনগোষ্ঠীতকৈ অলপো পিছপৰা নহয় গতিকে উন্নত জনজাতিক পিছপৰা পাৰ্বত্য জনজাতিত অন্তৰ্ভুক্ত কৰাৰ কোনো চুক্তি নাই আনপিনে আগন্তুক লোকসভাৰ শীতকালীন অধিৱেশনত BLT চুক্তি অনুসৰি এই অষ্টম দফা কাৰ্যকৰীৰ বাবে প্ৰস্তাৱ উত্থাপন কৰাৰ বাবে যুঁজাজ কৰিছে কেন্দ্ৰই Only Karbi Anglong dele laso I fake bank digello la put as Hills district two Hills district Karbi Anglong against Hills fake bo asolam elitum ka doida chinina bonstame Piniarni an kate songlong ke damtang 2003 ben ha thala bang tuna ke songlong Karbi Anglong tum chi hangju chot la bena solong and Hills tum along ben ke tang ma de aso joksi niltum KSA pen mat happen patumi and Hills haflong isi amai padolo hada epes budi pen chelo students budi tum an pen chingwai pen si press meet tame dulo apen haso press meet los tame Kado we jointly Karbi Anglong by Hills si puthot non ke bang journey DSU Mar Association la KSC penjelo hada Hills epes budi penjelo Karbi Anglong কেন্দ্ৰৰ এই প্ৰস্তাৱৰ বিপক্ষে দুই পাৰ্বত্য জিলাৰ ছাত্ৰ সন্থাই পাৰ্বত্য জনগোষ্ঠীসকলৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ বাবে সংগ্ৰাম কৰি যোৱাৰ বাবে দৃঢ় সংকল্প লৈছে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ গাতে লাগি থকা নগাঁও জিলাৰ ৰহা সমষ্টি শিঙিমাৰী মাধৱপুৰা জিলা পৰিষদৰ নিৰ্বাচন শান্তিপূৰ্ণ ভোটদান সম্পন্ন পৰিষদ সমষ্টিৰ মুঠ 52386 জন ভোটাৰে নিৰ্ণয় কৰিব 3 জন প্ৰাৰ্থীৰ ভাগ্য ৰাজ্যৰ কেবাখনো জিলা পঞ্চায়ত নিৰ্বাচন সমাপ্ত পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ গাতে লাগি থকা নগাঁও ৰহা সমষ্টি শিঙিমাৰী নগাঁও জিলা পৰিষদৰ বাবেও নিৰ্বাচন ইতিমধ্যে শান্তিপূৰ্ণ ভোটদান সম্পন্ন হৈছে
পুৱা 7 বজাৰ পৰা আৰম্ভ হয় জিলা পৰিষদৰ নিৰ্বাচন ভোটাৰ ৰাইজৰ উপস্থিতি হেৰেঙা যদিও ভোটদান প্ৰক্ৰিয়া আছিল শান্তিপূৰ্ণ পৰিষদ সমষ্টিটোৰ বাবে নিৰ্ণয় কৰিব 3জন প্ৰাৰ্থীৰ প্ৰাৰ্থী 3জন হ'ল ক্ৰমে বিজেপিৰ টুটু কোঁৱৰ কংগ্ৰেছৰ ইন্দ্ৰমোহন দাস আৰু অগপৰ বিষ্ণু মণ্ডল প্ৰতিদ্বন্দ্বী বুলি ক'লে আমাৰ অগপ প্ৰাৰ্থী হ'ব কিন্তু কংগ্ৰেছ প্ৰাৰ্থীক আমি ধৰিছিলোঁ কিন্তু যোৱা নিশা যিটো ঘটনা হৈ গ'ল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ ওচৰত গৈ পেলাই ধন বিলাবলৈ গৈছিলে নিৰ্বাচনী আইন উলংঘা কৰি পেলাই তেওঁ ধন বিলাব গৈছিলে সেইটো কাৰ্যত মানে ৰাইজে যথেষ্ট মানে তেওঁৰ প্ৰতি আস্থা নাইকিয়া হৈ গৈছে আৰু আমি বিশ্বাস কৰোঁ জিকিবৰ কাৰণে যিহেতু এটা ভোটৰে প্ৰয়োজন কিন্তু তথাপিতো আমি 2000 ভোটত দিত লৈ ওলাই যাম বঠাত লাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ এবাৰ ASDC ব্যতিক্ৰমী পত্ৰ প্ৰদান যোৱা 30 নৱেম্বৰত কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলং বিভিন্ন ডাকঘৰ উপডাকঘৰৰ পৰা গণপত্ৰ প্ৰদান কাৰ্যসূচী অব্যাহত থকাৰ মাজতে ASDC হামৰেন জিলা কমিটিৰ উদ্যোগত মঙলবাৰে ডিচেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ডাকঘৰ যোগে প্ৰেৰণ কৰিলে 998 পৃষ্ঠাজোৰা পত্ৰ মেঘালয় সীমান্তৰ উমছেৰা উপডাকঘৰ আৰু কান্দলি উপডাকঘৰ যোগে এই বিশাল পত্ৰ প্ৰেৰণ কৰে ASDC দলৰ উদ্যোগত কাৰ্বি আংলঙৰ বিভিন্ন ডাকঘৰৰ যোগে যোৱা 30 নৱেম্বৰৰ পৰা অব্যাহত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণৰ কাৰ্যসূচী ইয়াৰে মাজতে আজি পত্ৰ আছিল কিছু ব্যতিক্ৰম হয় ASDC হামৰেন জিলা কমিটিয়ে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে মুঠ 998 পৃষ্ঠাজোৰা বিশাল পত্ৰ এই ব্যতিক্ৰমী পত্ৰখনৰ মুঠ 199 পৃষ্ঠাজোৰা পত্ৰখন প্ৰেৰণ কৰিলে মেঘালয় সীমান্তস্থিত উমছেৰা উপডাকঘৰৰ পৰা আৰু মুঠ 787 পৃষ্ঠাজোৰা আন এটা পত্ৰ প্ৰেৰণ কৰিলে খান্দলি উপডাকঘৰৰ পৰা বিশাল পৃষ্ঠাজোৰা পত্ৰখনত 246 ধাৰা অনুযায়ী শীঘ্ৰে কাৰ্যকৰী আৰু বড়ো চুক্তি অনুসৰি পাৰ্বত্য জনজাতিকৰণ প্ৰস্তাৱ বাতিল আদি দুই মূল বিষয়ে ঠাই পায় কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জটছন বে নেতৃত্বত এই কাৰ্যসূচীৰ ৰূপায়ণৰ পিছতে টাডলাংছ সাপ্তাহিক বজাৰত অনুষ্ঠিত কৰে এক বিশাল জনসভা এই জনসভাত উপস্থিত ৰাইজক উদ্দেশ্যে দিয়া ভাষণত প্ৰাক্তন CM জটছন বে অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক ধনীৰাম টিছো ৰাম সিং টেৰাং প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে 246 আৰু বড়ো চুক্তিৰ বিষয়ে ব্যাখ্যা কৰে উল্লেখ্য প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কাৰ্যসূচী অহা 8 ডিচেম্বৰত অন্ত পৰিব হামৰেনৰ পৰা সুন্দৰকো ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Culinary Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 AM to 1 PM. Culinary Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Culinary Society. GR Infra Projects Limited. Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint and bitumen all grades, etc. MS Micro Engineering Authorized Dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435533710 or 8638223203 or 8638441464. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ
বিৰতি পিছত পুনৰ বাতৰি মজিয়াত শিৱ ভক্তসকলৰ বাবে অসীম ভক্তিৰ আলয় হ'ব পাৰে কাৰ্বি আংলঙৰ নমাটি পৰিষদ সমষ্টি অন্তৰ্গত পৰ্যটনস্থলী কান্থিলাংছ সমীপৰ হুৰনাথ থান যিসকলে সুদূৰ কেদাৰনাথকে ধৰি শিৱৰ ধাম তথা মন্দিৰ দৰ্শনৰ বাবে যাবলৈ অপৰাগ তেওঁলোকৰ বাবে ভগৱান শিৱ পুণ্যভূমি হুৰনাথলৈ গৈ আৰাধনাৰ লগতে ভক্তিৰ পূজা এভাগ আগবঢ়াই লংচাং মুকৰাং অৰ্থাৎ শিৱৰ আৰ্শিক ধন্য হ'ব পাৰে ফু তথা পূজাৰী মতে ভগৱান লংচাং মুকৰাং অহা নতুন বছৰ 1 জানুৱাৰীত খুলিব তৃতীয় চকু সেয়ে তিনয়ন লংচাং মুকৰাঙলৈ কুপৰ পৰা ৰক্ষা পাবলৈ সমূহ ৰাজ্যক থানলৈ আহি আৰাধনা তথা পূজাৰ বাবে আহ্বান কৰিছে ফুই এই বিশেষ পূজা চলিব 1 পৰা 5 জানুৱাৰীলৈ হয় যুগে যুগে বিশ্ব তথা মানুহকে ধৰি জীৱকুৰ ৰক্ষাৰ বাবে ঈশ্বৰে অৱতাৰ ধাৰণ কৰি পৃথিৱীলৈ অহা আমি বহুতো শুনিছো কিন্তু হুৰনাথ থানৰ পূজাৰী ফুচিংনাৰ মুখেৰে নিষিদ্ধ বাণীয়ে বেলেগ জগত পালকৰ্তা লংচাং মুকৰাং অৰ্থাৎ শিৱৰ সজীৱ অৱস্থান হেনো হুৰনাথ পাহাৰ নিচে গাতে লগা অংশস্থিত হুৰনাথ থান থানত ভগৱানৰ আৰাধনা তথা পূজা পাঠৰ বাবে যোৱাৰ উপৰিও কাৰ্বি জনবিশ্বাসৰ আৰ্ণাব ভাৰৰ শিলাৰ মূৰ্তিসমূহ আছে এইখন থানতে ভগৱান শিৱ দুৰ্গা সৰস্বতী গণেশ হনুমানৰ পৰা আদি কৰি শ দেৱতাৰ বিভিন্ন শিলামূৰ্তি মজুত আছে আৰু আছে দ্বিতীয় পৰশুৰাম কুণ্ড বুলি কওঁতে বিৰাট পুখুৰী নহয় হুৰনাথ পাহাৰৰ বুকুৰ বিদীৰ্ণ কৰি বৈ অহা হুৰনাথ লাংচৈ হৈছে পৰশুৰাম কুণ্ড হুৰনাথ থানলৈ প্ৰৱেশ কৰি পূজা আৰাধনাৰ আগতে এই লাংচৈত স্থান কৰাটো বাধ্যতামূলক থানলৈ নিৰ্দিষ্ট নিয়ম পালন কৰিব পাৰিলেই যিকোনো ধৰ্মাৱলম্বী লোকে প্ৰৱেশ কৰি পূজা পাঠ কৰিব পাৰে মানুহকে ধৰি বিশ্বৰ জীৱকুল ৰক্ষা কৰিবলৈ অহা 1 পৰা 5 জানুৱাৰীলৈ হ'ব বিশাল আৰাধনা পূজা পাঠ তথা ঈশ্বৰৰ কীৰ্তন কাৰণ জানুৱাৰী 1 তাৰিখে ভগৱান শিৱৰ তৃতীয় নেত্ৰ খুলিব আৰু তৃতীয় নেত্ৰ কুপৰ পৰা ৰক্ষা পাবলৈ চলিব থানত ধাৰাবাহিক পূজা পাঠ তথা নাম কীৰ্তন সেয়েহে থানৰ পূজাৰলৈ এই বিশাল কাৰ্যসূচীত ৰাইজৰ সদলবলে আহ্বান তথা কাৰ্যসূচী সম্পন্নৰ বাবে কিছু অৰ্থ দান বৰঙণি বিচাৰিছে আনহাতে তেওঁ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ শাসকীয় দলৰ CEM আদি নেতৃস্থানীয় লোককো এই ভক্তি আৰাধনাত সামিল হোৱাৰ লগতে অৰ্থৰ কিছু দান বৰঙণি আহ্বান কৰিছে যাতে এই বিশাল অনুষ্ঠানত সম্পন্ন কৰিব পাৰে lasin ningkan kimi along la ephu huna da thana long la sip songkor la se ameke ching puji la ameke thom athang amek la so amek bangka ching supo la sini tu la so 1 tarik ani bangke ipu phan lang panglu po kakhi pen lang panglu po la so panglu det pen api bangke 2 tarik pen ditum nam kirtan la kirtan pi la si la haya khorcha pen sarkar pen ko pene akhirap dosote ningarong par po la si na tum tamek rar tum kaddo ko eta nang cirap situ du nosante la so kisung mang cirap situ do sante kisung ki jogi phansi na tum phanta tuning rilo la si kaddo era tum ta la solong nang cirap na situ du je phan la si na tum ta kaddo ko eta me nang situ no sante me par po la si la so yong se la so arna phan yong se pangkhit the pulote la so pir the long a kisung du ko gi la si sia proloi du ko gi la si la so arna phan aning pang sam je phan si kaddo era pen situ dun pensi la so arna phan archu ponsi aning pang sam nam kirtot pi pon angin la sinan tu mo kaddo ka itum na nang che tong dun sonte ning arong paro serat phan na chuning la sinang sarkar pen tan la si nang rab dun sonte nang itum phan ta chu ro paro কাৰ্বি কিম্বদন্তীৰ দেৱীৰ 8 সংখ্যক কাজী ৰংহাংপি সোঁৱৰণত কাৰ্বি আংলং জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ডিফু চহৰতো কেইবাটাও স্থানত মমবাতি জ্বলাই দেৱী কাজী ৰংহাংপিৰ প্ৰতি সন্মান জনায় কাৰ্বি কিম্বদন্তীত কেইবাগৰাকী দেৱীৰ মাজত অন্যতম দেৱী কাজী ৰংহাংপি ৰূপে গুণে বিভূষিত দেৱী কাজী ৰংহাংপি সোঁৱৰণত বেচৰকাৰী সংগঠন কাজী ৰংহাংপি টেলেণ্ট হান ছ'চাইটিৰ উদ্যোগত চহৰৰ কেইবাটাও স্থানত মমবাতি জ্বলোৱা হয়
ডিফু চহৰ প্ৰধান পথত ৰংফাৰ্পি ৰংবে প্ৰতিমূৰ্তি স্থানৰ পৰা বিভিন্ন স্থানত মমবাতি জ্বলাই সন্মান প্ৰদৰ্শন কৰে সংগঠনটোৰ বিষয় ববিয়া তথা সদস্যসকলে ceremony of Kazironghanpi hoise teketok all our Karbi Anglong teketok aji ceremony homage mane teketok ami respect in aise palon kora din so councilor toror pura palon kora hoise kindu langso kohora so ami Kazironghanpi Memorial Talent Hunt Society falor pura ami Difur townot teketok eta respect di pela ami আজি আমাৰ সোসাইটিৰ ফালৰ পৰা পালন কৰা হৈছে যাতে তেখেতক আমাক যাতে আগৰ বাৰো আমাক ভাল হ'ব বুলি আমি ভগৱানক আশা বিচাৰি তেখেতক আৰু কাজিৰঙাপি তেখেতক বহুত মনৰ ভিতৰ পৰা আমি ভগৱান বুলি মানু সো হিজ কাজিৰঙাপি হৈছে হিজ she is beautiful ladies and she is beautiful perfect ladies and she is beautiful talented ladies so ami Kazironghanpi Memorial Talent Hunt Society ফালৰ পৰাও তেখেতক আমি মনৰ ভিতৰ পৰা তেখেতক মান সন্মান জনাই পেলাই আমি আজি এই দিনটো আজি পালন কৰা হৈছে পংকজ ডেকা ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ